হেল্ল' এভৰিৱান, নমস্কাৰ। আশা কৰোঁ সকলো ভালে আছে। মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এযোৰ হ'ল মেখেলা চাদৰ পলিপাটৰ। এইখন হ'ল চাদৰখন আৰু এইখন হ'ল মেখেলাখন। এইকেইটা হ'ল চাইডত লগোৱা পাৰি আৰু ব্লাউজটো এটাষ্ট আছে পাৰি কেইটাৰ লগত। এইটো ব্লাউজটো উকা হয়। এতিয়া মই চাদৰৰ পাৰিকেইটা কাটি ল'ম। ইয়াতে ব্লাউজৰ পাৰিটো এটাচ কৰা আছে। চাই লওক আপোনালোকে। যিসকলে নাজানে তেওঁসকলৰ কাৰণে এইটো ভিডিঅ', আৰু যিসকলে চাদৰৰ পাৰি লগাব জানে তেওঁসকলে স্কিপ কৰিব পাৰে। দেখিছে, এনেদৰে কাটি ল'ব। কিছুমান পাৰি ধুনীয়াকৈ চিন দিয়া থাকে, মাজেৰে কাটি দিলেই হ'ল চকু মুদি, কিন্তু এইটোত তেনেকুৱা নাই। বাছ জইন কৰি এনেই বুই গৈছে পাৰিটো। পূৰা ধ্যান দি কাটিব, পূৰা ধ্যান লগাই কাটিব। মাজেৰে ইফাল সিফাল হ'লে সূতাবোৰ এনেয়ে ওলাই যায়। বহুত চিল্কি হয় আৰু মাজৰ গেপটো বহুত কম। দেখিছে, বহুত কম, বহুত ঠেক হয়। এনেদৰে কাটিব। মই এটা কাটিলোঁ, বাকীকেইটাও এনেদৰে কাটি পেলাই আপোনালোকক দেখুৱাই আছোঁ। চাওক, কাটি হৈ গ'ল মোৰ গোটেইখিনি। এনেদৰে কাটি ল'ব। হৈ গ'ল কাটি। এইটো হ'ল ব্লাউজৰ পিচটো। এটা পাৰি হাতত আহিব ব্লাউজৰ পিচটোত। বাকী কাটি হৈ গ'ল। আৰু চাদৰত এনেদৰে অকণমান সূতা ওলাই আছিলে, চাইডটো কাটি পেলাই দিছোঁ। যদি পাটৰ, মুগাৰ বা কটনৰ হয় তেনেহ'লে সেই সূতাখিনিৰে দহি বাতিব পাৰি। কিন্তু পলিষ্টাৰ বা পলিপাট যিকোনো কাপোৰৰ সেই সূতাখিনি উলিয়াই যদি দহি বতা হয় তেতিয়াহ'লে দহিটো নাথাকে, ওলাই যায়। তো এক্সট্ৰাকৈ সূতা দি পেলাই দহি বাতিব লাগে। আজিকালি চবে বাতি দেখাই পাইছে। এনেদৰে মুড়িটো মাৰি ল'ব লাগিব ধুনীয়াকৈ। চাইডটো চিলাই কৰি ল'ব লাগিব। চাওক, পাৰি দুটা মই ধুনীয়াকৈ মিলাই লৈছোঁ, যাতে ভালকৈ মিলাই ল'ব। আৰু যদি মিলোৱাত বেয়া হয় তেতিয়াহ'লে চাদৰখন পাৰিটো লগোৱাতে তেৰা মেৰা হ'ব, আৰু পাৰিৰ মাজত যিটো গেপ থাকে চিলাইটো গম পোৱা যাব কোনখিনিত চিলাইটো আছে। আৰু যদি এনেদৰে মিলাই পেলাই ধুনীয়াকৈ চিলাই কৰে তেতিয়াহ'লে গমেই নাপায় কোনখিনিত জইন আছে। দেখিছে, ফুলখিনি ইমান ধুনীয়াকৈ মিলিছে, চাই ল'ব পাৰে। চাওক, এনেদৰে দুটা ধুনীয়াকৈ মিলাই লৈছোঁ। দেখিছে, চৰ্দি লাগি আছে কাৰণে মাতটো অকণমান বেয়া হৈছে। জইন দিছোঁ নাই গমেই এখন হাতেৰে কেমেৰাটো ধৰি পেলাই কৰি এনেদৰে জইন কৰি ল'ব। হয়তো ভালদৰে দেখিব পৰা নাই। জইন কৰি দেখুৱাইছোঁ গোটেইখিনি মই। এতিয়া মই পাৰিটো লগাম। এতিয়া চাদৰৰ চাইড পাৰিটো চাদৰখনৰ চাইডটো মই মুড়ি মাৰি ল'লোঁ ধুনীয়াকৈ। এইটো হ'ল চাইড পাৰিটো। এনেদৰে মুটুকাই ল'ব, আগটো মুটুকাই ল'ব, তাৰপিছত চাইডটো ধুনীয়াকৈ মুটুকাই ল'ব, ভালদৰে মুটুকাই ল'ব। চাওক, মই অলপমান ফাষ্ট কৰি দেখুৱাইছোঁ, যিহেতু ভিডিঅ'টো লম্বা হয় আৰু চাবলৈ মানুহে ভাল নাপায়। এইখিনিতে আপোনালোকে কমেণ্ট কৰিবচোন ক'ৰ পৰা চাই আছে। ভাল লাগে কমেণ্ট কৰিলে। এনেদৰে চিলাই কৰি ল'ব। তাৰপিছত ঘূৰাই পেলাই চাইডটো এনেদৰে মাজেৰে প্ৰথমতে চিলাই কৰি ল'ব, তাৰপিছত চাইডটো চিলাই কৰি ল'ব। এনেদৰে চাইডটো চিলাই কৰি গৈ থাকিব। কেমেৰাটো ভালকৈ স্পষ্ট নহ'লে
এয়া লাইট জ্বলি আছে কাৰণে কিবা ধোঁৱা ধোঁৱা দেখিছে আৰু ফেনখনো স্পীডত চলি আছে। এনেদৰে চিলাই কৰি গৈ থাকিব। এয়া প্ৰচেছটো একেই, দুয়ো চাইডে এনেদৰে চিলাই কৰিব। এয়া হৈ গ'ল চিলাই কৰা। এয়া লাষ্টৰ এণ্ডিংটো এনেদৰে ধুনীয়াকৈ চিলাই কৰি দিব। লাষ্টৰখিনি ফিনিচিংটো ভালদৰে কৰিব। কৰি এইটো চাইডে এনেদৰে মাৰি দিব আৰু দ্বিতীয় চাইডটো ভালদৰে মুঠুকাই ল'ব যাতে সূতাবিলাক ওলাই নাযায়। কটনত সহজ হয়, একদম ইজি পাৰি লগাবলৈ, কিন্তু এনেকুৱা পলিপাট বা বানাৰসী পাট বিলাকত বেছি চিল্কি হয় পাৰিটো লগাবলৈ। লগোৱাতে সাৱধান কৰি লগাব, অলপ অলপকৈ চিলাই কৰি ল'ব, ৰানিংটো বেছি দূৰলৈ নিনিব, নহ'লে কচা কচি দিব পাৰিটো আৰু দেখিবলৈ ভাল নালাগে। মানে বহুতৰে পাৰিটো লগোৱাতে প্ৰথম চাইডটো ধুনীয়া হয়, তাৰ ছেকেণ্ড চাইডটো যেতিয়া লগাবলৈ লয় তেতিয়া কচা কচি হয় দেখিবলৈ। এয়া চাওক, দেখিছে হৈ গ'ল মোৰ এয়া পাৰি লগাই। এয়া দুই চাইডে লগোৱা হৈ গ'ল পাৰি। আৰু চাইডটো মই এনেদৰে মূৰিটো মাৰি লৈছোঁ। এতিয়া মই ইয়াতে দহি বাতিম। চিলাই কৰি যিখিনি ছাইডত ৰৈ যায়, যিখিনি এক্সট্ৰা ৰৈ যায় সেইখিনি কাটি পেলাই দিব। আকৌ মূৰিটো ধুনীয়াকৈ মাৰি দিব। যিখিনি জৰুৰী হয় মূৰিটোৰ কাৰণে ৰাখিব, মুটুকাই দিবলৈ। তাৰপিছত এনেকৈ উল্টাই পুল্টাই ধুনীয়াকৈ চিলাই দিব যাতে চিলাইটো ওলাই নাযায়। এতিয়া ৰেডি হৈ গ'ল। এয়া মই দহি বাতিম, দেখিছে কিমান ধুনীয়া হৈছে। এয়া ইস্ত্ৰি মাৰিলে আৰু ধুনীয়া হয়। এয়া মই দহি বাতি আছোঁ। যিগতিকে গল্ডেন কালাৰেৰে ফুল আছে, তো বেলেগ কালাৰেদি দহি বাতিলে ইমান ভাল নালাগিব। উকা হ'লে যিকোনো কালাৰে দিব পাৰে, ইয়াতে হোৱাইটো দিব পাৰে, ৰেড দিব পাৰে। যিগতিকে ইয়াতে ফুল আছে, তো মই সেইকাৰণে ফুলৰ কালাৰটোৰে এয়া দহি বাতিছোঁ। এয়া চিল্ক থ্ৰেড লৈছোঁ মই। প্ৰথমতে মই সূতাখিনি দি লৈছোঁ, গোটেই চাদৰখনতে দি লওঁ মই। তাৰপিছত দি পেলাই ধুনীয়াকৈ ৰছী টাইপৰ বটি লওঁ দীঘল দীঘলকৈ। এয়া তাৰপিছত এয়া উলিয়াই পেলাই এনেদৰে সূতা লৈ গুঠি থাকোঁ হাতেৰে। এনেকৈ কিছুমানে বেজিৰে দিয়ে, এয়া মই হাতেৰে দি বেছি ভাল পাওঁ আৰু দেখিবলৈ বেছি ভাল হয় এনেদৰে দিলে। বেজিৰে দিলে পূৰা লাগি ধৰি থাকে চাদৰখনত, তো ভাল নেদেখি। থেংক ইউ ফৰ ৱাচিং, থেংক ইউ ভেৰি মাছ।